নমস্কাৰ এলাইভ নিউজৰ ষ্টুডিঅ' মজিয়াত মই পূজা শইকীয়া সমগ্ৰ দেশখনৰ লগতে ৰাজ্যত কৰোনা ভাইৰাছৰ ভয়াবহ আতংক চলি থকাৰ ঠিক সময়তে এইবাৰ লখিমপুৰ জিলাত পথৰ দুৰৱস্থা চাওক এই দৃশ্য লখিমপুৰ জিলাৰ লালুক ঢকিয়াজুলিৰ 2 নং সোণাপুৰৰ গড়মূৰ গাঁৱৰ পথৰ দুৰৱস্থা ৰাজ্য চৰকাৰে 4টা বছৰ সম্পূৰ্ণ কৰিলে কিন্তু গড়মূৰ গাঁৱৰ ৰাইজৰ দুখ আজিও দূৰ নহল অৱশেষত গড়মূৰত উপস্থিত হয় নেশ্যনেল পিপলছ পাৰ্টি দলৰ লখিমপুৰ জিলাৰ নাওবৈচা সংমণ্ডলৰ সভাপতি সাজু আহমেদ দীৰ্ঘদিনে গড়মূৰ গাঁৱৰ ৰাইজে এই পথছোৱাৰ দুৰৱস্থাৰ বাবে যন্ত্ৰণা ভুগি আহিছে এনেদৰে যন্ত্ৰণাৰ মাজেৰে অহা যোৱা কৰিছে গাঁওবাসীয়ে সেয়েহে এই গাঁওবাসী এনে যন্ত্ৰণাৰ পৰা সকাহ পাবলৈ লখিমপুৰ জিলাৰ নেশ্যনেল পিপলছ পাৰ্টি দলৰ উপসভাপতি বিৰিজয়ৰ সিদ্ধান্ত মৰ্মে নাওবৈচা সংমণ্ডলৰ সভাপতিগৰাকীয়ে এখন দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে লকডাউনৰ সময়ত আমি মানুহক অলপ সহায় কৰিব আহি দেখা পালোঁ যে ইয়াত এটা নদী বৈ আছে যিটো নেকি ল'ৰা ছোৱালীখিনি স্কুল যাবলৈ অসুবিধা হৈছে বুঢ়া মানুহ ল'ৰা ছোৱালী সকল ইফালে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যাবলৈ অসুবিধা হোৱাত তো আমাৰ লখিমপুৰ জিলাৰ NPP দলৰ উপসভাপতি শ্ৰী বিৰিজয় ছাৰক আমি ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা তেওঁক দলংখন দেখুৱালোঁ যিহেতু লকডাউনৰ কাৰণে তেওঁ আহিব নোৱাৰাত আমি ভিডিঅ' কনফাৰেন্সত তেওঁক দেখুৱাৰ মতে তেওঁৰ সিদ্ধান্ত মৰ্মে আমি এই গড়মূৰ ৰাইজক সোণাপুৰ গড়মূৰ ৰাইজক আমি এই দলংখনত এখন বাঁহৰ দলং বনাবলৈ আমি এটা সিদ্ধান্ত তেওঁলোকক দিছোঁ যিটো নেকি NPP দলৰ সভাপতিৰ সিদ্ধান্ত মৰ্মে আমি 2 নং সোণাপুৰ গাঁৱৰ ৰাইজক আমি বাঁহৰ দলং এখন বনাবলৈ প্ৰতিশ্ৰুতি দিছোঁ যাতে সিহঁতক এই বাৰিষা কালত যাবলৈ আহিবলৈ অসুবিধা নহয় বুলি আমি তেওঁলোকক এটা সুবিধা দিবলৈ বিচাৰিছোঁ